4-5 দিন পাৰ হৈ গ'ল 2024 প্ৰত্যেকবাৰ বহুতো মানুহে নিউ ইয়াৰ ৰেজুলেশ্যনৰ সৈতে লিখে আৰু নতুন এটা আনন্দৰ সৈতে সেই ৰেজুলেশ্যনৰ ওপৰত কাম কৰা ষ্টাৰ্ট কৰি দিয়ে। হয়তো তুমি 2023 আৰম্ভণিত এনেকুৱা কিবা কৰিছা যে মই এই স্কিলটো শিকিম, মই এইটো ফিল্ডত এক্সপাৰ্ট হ'ম, কিন্তু যেতিয়াই লাহে লাহে 1-1.5 মাহ পাৰ হৈ যায় আমাৰ জোচ ঠাণ্ডা হৈ পৰে। এপ্ৰক্সিমেটলি 95% মানুহে সেই ৰেজুলেশ্যনক মাজপথতে এৰি দিয়ে। কিন্তু এই যিসকল 5% মানুহ যিসকলে নিজৰ সপোনবোৰ পূৰণ কৰাৰ বাবে পাগল হৈ পৰে, ডেডিকেশ্যন দেখুৱাই, দৈনিক এফৰ্টছ লগোৱাই, এই মানুহবোৰে আল্ট্ৰা পাৰফৰ্মাৰ হৈ পৰে, নিজৰ ফিল্ডত এক্সপাৰ্ট হৈ পৰে। আচলতে এই 5% মানুহে এটা আৰ্হি ফলো কৰে। তেওঁলোকে এটা ফৰ্মুলা জানে যাৰ বাবে তেওঁলোকে নিজৰ জীৱনত যিকোনো বস্তুক এচিভ কৰিব পাৰে। সেয়ে আজিৰ ভিডিঅ'ত এই ফৰ্মুলাটোৰ বিষয়ে ভালদৰে আলোচনা কৰিম যে সেই আৰ্হিটো কি, ফৰ্মুলাটো কি, আৰু যদি এইটোক ফলো কৰা আৰম্ভ কৰি দিয়া তেনেহলে তুমিও এই পৃথিৱীৰ 95% মানুহতকৈ বেটাৰ হ'ব পাৰিবা। 2008 চনত মেলকম গ্লেডৱেল এটা কিতাপ পাব্লিছ কৰিছিল, আউটলায়াৰ্ছ দি ষ্টৰী অফ ছাকচেছ। তেওঁ সেই কিতাপখনত এটা থিয়ৰী উল্লেখ কৰিছিল যে যিকোনো স্কিল নাইবা ফিল্ডত কঠোৰ পৰিশ্ৰমৰ সৈতে যদি তুমি 10,000 হাৱাৰ দিয়া, 10,000 ঘণ্টা দিয়া, তেন্তে তুমি সেই ফিল্ডত এক্সপাৰ্ট হৈ যোৱা। যদি যিকোনো বস্তু শিকাৰ কথা আহে তেন্তে টাইম সকলোতকৈ ডাঙৰ ফেক্টৰ। যদি তুমি কনসিস্টেন্ট থাকি সময়ক ফকাছৰ সৈতে ইনভেষ্ট কৰা তেন্তে তুমি যিকোনো কামত ৱৰ্ল্ড বেটাৰ হৈ যোৱা, ৱৰ্ল্ড বেটাৰ। এই 10,000 হাৱাৰৰ থিয়ৰীৰ মতে তুমি যদি দৈনিক 2 ঘণ্টাকে দিয়া কোনো কামত পুৰা ফকাছৰ সৈতে তেন্তে তোমাক 5,000 দিন লাগিব, অৰ্থাৎ 14 বছৰ লাগিব কোনো এটা কামত এক্সপাৰ্ট হ'বলৈ। তাৰ পিছত তোমাক আৰু কোনেও হাৰাব নোৱাৰে। নাইবা যদি তুমি 5 ঘণ্টাকে দিয়া যিকোনো স্কিল শিকাত, যিকোনো কামত, তেন্তে তোমাক প্ৰায় 5 পৰা 4.5 বছৰ লাগিব তাত এক্সপাৰ্ট হোৱা। কাৰণ আমাৰ যিটো মাইণ্ড আছে সেইটো এই হিচাপ মতেই বনোৱা যে এদিনত যদি তুমি যিকোনো স্কিলক 4 পৰা 5 ঘণ্টাতকৈ বেছি প্ৰেক্টিচ কৰা তেন্তে তুমি সেইটোক হেণ্ডেল কৰিব নোৱাৰিবা। যেনেকুৱা কৰ্পৰেট কোম্পানীত এমপ্লয়েজ 8-9 ঘণ্টাকে কাম কৰে, কিন্তু তেওঁ ফুল এনাৰ্জিৰ সৈতে কেৱল 4 পৰা 5 ঘণ্টাহে কাম কৰিব পাৰে। বাকীখিনি সময় তেওঁ বডি আৰু ব্ৰেইনক টানি থাকে। তেন্তে এই 10,000 ঘণ্টাৰ যিটো নিয়ম আছিল সেইটো বহুত ডাঙৰ। আমাৰ জীৱনটো ইমান দীঘল নহয়, 4.5 বছৰ, 14 বছৰ, এইবোৰ বহুত ডাঙৰ এটা সংখ্যা। যেন মানুহে ইয়াত কনসিস্টেন্ট থাকিব নোৱাৰে। বহুত মানুহে বৰ হৈ ইয়াক মাজতে এৰি দিয়ে, গিভ আপ কৰি দিয়ে। সেইকাৰণে এই থিয়ৰীৰ ওপৰত যেতিয়া ৰিচাৰ্চ এক্সপেৰিমেন্ট কৰা হ'ল তেতিয়া বাহিৰ হৈ আহিল 100 হাৱাৰ ৰুল, 100 ঘণ্টাৰ নিয়ম। এই নিয়মত তুমি অতি কম সময়ত যিকোনো স্কিলত মাষ্টাৰ হ'ব পাৰা, নিজৰ স্কিলৰ ওপৰত কাম কৰিব পাৰা, জব আৰু পঢ়াৰ লগে লগে ভাল এটা কেৰিয়াৰ গঢ়ি তুলিব পাৰিবা। ইলন মাস্ক, ৱাৰেন বাফেট, পিটাৰ থিল, এই তিনিজনেও এই ৰুলটোৱে ফলো কৰে। ৱাৰেন বাফেট, যাক নেকি ইনভেষ্টমেন্ট ইণ্ডাষ্ট্ৰীৰ কিং বুলি কোৱা হয়, তেওঁ কৈছিল যে এনেকুৱা এটা এৰিয়া অৰ্থাৎ স্কিল বিচাৰি উলিওৱা যিটো তুমি কৰিব পাৰা আৰু তাত ইমানেই পাৱাৰফুল হৈ যোৱা য'ত যদি কোনো বেলেগ মানুহে তোমাৰ ফিল্ডত আহে আৰু তোমালোকৰ মাজত যদি কম্পিটিশ্যন হয় জয় যাতে তোমাৰে হয়। তেওঁ চাৰ্কেল অফ কম্পিটেন্সৰ বিষয়ে কৈছে। এইটো চোৱা, এই দুটা চাৰ্কেল এনেকুৱা বনোৱা আছে, এই চাৰ্কেলৰ ভিতৰৰ গোটেই এৰিয়াটো হ'ল সেইটো যি বস্তুৰ ওপৰত তোমাৰ নলেজ থাকে, যেনে পিয়ানো বজোৱা, ৰাইটিং, ক্ৰিকেট খেলোৱা, এক্সেল, যিটো তুমি কৰা। এই চাৰ্কেলটোৰ ভিতৰত কেৱল সেই স্কিলটো আছে য'ত তুমি বেষ্ট। আৰু বহুতো মানুহে এইটোক বিচাৰি উলিয়াব নোৱাৰে যে তেওঁ ক'ত বেষ্ট। তুমি কোনটো কামত বেষ্ট তুমি তেতিয়া জানিব পাৰিবা যেতিয়া তুমি ইমোচনক সাইডত ৰাখি সেলফ এনালাইসিস কৰিবা। ধৰি লোৱা ৰাইটিং তুমি এনেকুৱা কৰা যে যিটো চাই মানুহে প্ৰশংসা কৰি থাকিব নোৱাৰে, কিন্তু তুমি মনে মনে ভাবি আছা যে মোক ক্ৰিকেট খেলিব লাগে, মোক ক্ৰিকেটাৰ হ'ব লাগে, অথচ বেটখনে ভালদৰে ধৰিব নাজানা। সেয়ে এইটো হ'ল সেইটো পইণ্ট য'ত তোমাক ইমোচনক সাইডত ৰাখি সেলফ এনালাইসিস কৰিব লাগে, বিচাৰিব লাগে যে তুমি কোনটো কামত বেষ্ট। কেৱল সেই স্কিলটো বিচাৰি লোৱা আৰু সেইটোত কাম কৰা ষ্টাৰ্ট কৰি দিয়া। কাৰণ 4-5টা স্কিল যদি একেলগে শিকিব যোৱা তেন্তে তুমি এটা ফিল্ডতো এক্সপাৰ্ট হ'ব নোৱাৰিবা। এতিয়া আলোচনা কৰো 100 হাৱাৰ ৰুলটো কি, সেই আৰ্হিটো, সেই ফৰ্মুলাটো কি যিটো ফলো কৰি তুমি ৱৰ্ল্ডৰ টপ 5% মানুহৰ মাজত আহিব পাৰিবা। এই ৰুল মতে কেৱল তোমাক এবছৰলৈকে পৰিশ্ৰম কৰিব লাগিব, য'ত ডেইলি ফকাছৰ সৈতে কেৱল 18 মিনিট সময় দিব লাগিব তোমাৰ স্কিলৰ ওপৰত ডেইলি। তাৰ পিছত তুমি সেই স্কিলত কাম কৰি থকা 95% মানুহক পিছত পেলাই থৈ আহিব পাৰিবা। এবাৰ ভাবি চোৱাচোন, দিনত কেৱল 18 মিনিট, কিমান কম সময়, বাট ৰেগুলাৰলি কোনেও কৰিব নোৱাৰে। 4-5 দিন কৰিব, 10 দিন কৰিব, তাৰ পিছত মিছ কৰি দিব। সেয়ে মই বিচাৰো যদি তুমি এই ভিডিঅ'টো চাই আছা আৰু যদি তুমি একশ্যন ল'ব বিচৰা তেন্তে কেলেণ্ডাৰত মাৰ্ক কৰা আজিৰ ডেটটো আৰু মাইণ্ড ছেট বনোৱা যে মোক দৈনিক 18 মিনিট দিবই লাগিব এই স্কিলটোৰ ওপৰত। পিছত এবছৰ পিছতহে চাম এইটো কি হ'ল। তুমি যদি বিচৰা তেন্তে ডেইলি 1 ঘণ্টাৰ চেলেঞ্জো ল'ব পাৰা, অৰ্থাৎ 3 মাহলৈকে তোমাক এক্টিভ লাৰ্ণিং কৰিব লাগিব। তেন্তে তাৰ পিছত তুমি তোমাৰ ফিল্ডৰ বিগিনাৰ্ছৰ পৰা বহুত আগলৈ যাব পাৰিবা। কিয় জানা, 3 মাহলৈকে এক্টিভ লাৰ্ণিং কৰাৰ পিছত
তোমাৰ লাইফত আহিব ক্ৰিয়েটিভ ফ্ল' তেতিয়াই হয় যেতিয়া কামটো মাজপথত মিছ নহয়। যেতিয়া ডেইলি কিবা কৰি থাকা তেতিয়া এটা সময়ত গৈ ফ্ল' হৈ পৰে। এতিয়া আলোচনা কৰো ৰুলটোক ফ'ল' কেনেকৈ কৰোঁ। ইয়াৰ ফৰ্মুলাটো হ'ল ডেলিব্ৰেট প্ৰেক্টিচ ইনটু স্কিল সিলেকশ্যন ইনটু 100 আৱাৰ্ছ ইজ ইকুৱেল টু ৱৰ্ল্ড ক্লাছ স্কিল। ডেলিব্ৰেট প্ৰেক্টিচ মানে প্ৰতিদিন জানি বুজি নিজকে ফ'ৰ্চ কৰিব লাগিব প্ৰেক্টিচ কৰাৰ বাবে। দিনত তুমি যিকেইটা বজাত নবহা কিয় স্কিল শিকিবলৈ, কেৱল মোবাইলৰ পৰা অহা নটিফিকেশ্যন অফ ৰাখি নিজকে নিজৰ ৰুমত লক কৰি খিৰিকী বন্ধ কৰি প্ৰেক্টিচ কৰিব লাগিব অকলে নিসংগতাত। ধৰি লোৱা তুমি স্ক্ৰিপ্ট ৰাইটিং শিকিব বিচাৰিছা। তুমি ভাবিছা যে প্ৰতিদিন 1 ঘণ্টাকে দিম, ইয়াত কোনো লেজিনেছ নাথাকে, কোনো ডিষ্ট্ৰাকশ্যন নাথাকে। তেন্তে 1 ঘণ্টা যদি 1 ঘণ্টাই, তাত 1 ছেকেণ্ডো কম নকৰিবা। তাৰপিছত দেখিবা কেনেকুৱা স্ক্ৰিপ্ট ৰাইটিং কৰি আছা তুমি। দ্বিতীয় নম্বৰ ফৰ্মুলাটো হ'ল চিলেক্ট স্কিল। তোমাৰ মনত আছেনে যেতিয়া আমি স্কুলত আছিলো তেতিয়া গোটেই বছৰৰ পঢ়া লিখা আমি লাষ্টত কৰিছিলো। গোটেই বছৰ আমি একোৱে পঢ়া নাছিলো, কিন্তু যেতিয়া এক্সাম আহিছিল তাৰে এদিন আগতে গোটেই চিলেবাছ কভাৰ কৰিবলৈ বহিছিলো। তেতিয়া জনা নাছিলো যে এদিনতে হিমালয়ত উঠিব নোৱাৰো। যদি আমি কিবা শিকিব বিচাৰো, ফৰ এক্সাম্পল ৰাইটিং শিকিব লাগে, তেন্তে সেইটোক সৰু সৰু টাৰ্গেটছত ডিভাইড কৰিব লাগিব। উদাহৰণস্বৰূপে মই ৰাইটিঙক 4টা ভাগত ভাগ কৰি দিলো। সৰ্বপ্ৰথমত ৰিচাৰ্চিং। ৰাইটিং শিকাৰ আগতে তোমাক এইটো শিকিব লাগিব যে কণ্টেণ্ট ৰিচাৰ্চ কেনেকৈ কৰে, এটা টপিকৰ ওপৰত ক'ৰ পৰা কণ্টেণ্ট একেলগ কৰিব পাৰে, পিছত সেইটোক এৰেঞ্জ কেনেকৈ কৰে। 10 দিনলৈকে এইখিনি কৰিলে চাবা তোমাৰ মাজত ভালে পৰিমাণে নলেজ হৈ গৈছে। পিছত 2 নম্বৰটো হ'ল জেনেৰেট আইডিয়াছ। ৰাইটিং নাইবা যিকোনো বস্তুক যদি এট্ৰেক্টিভ কৰিব বিচৰা তেন্তে তোমাৰ কাকত 10 ধৰণৰ আইডিয়া থাকিব লাগিব এটা সেন্টেন্সক প্ৰেজেন্ট কৰিবলৈ, মানে ক্ৰিয়েটিভিটি বিল্ড কৰাত ধ্যান দিয়া। তাৰপিছত ষ্টৰী টেলিং এণ্ড এডিটিং, যেনেকুৱা এটা নিউজক কাহিনীৰ দৰে কেনেকৈ কয়। তাৰপিছতটো হ'ল মনেটাইজেশ্যন। ক'ৰ পৰা পাবা তুমি ৰাইটিঙৰ পইচা, অপৰচুনিটি চাৰ্চ কৰা। একেধৰণে তুমি ফটোগ্ৰাফিত কৰিব পাৰা, ভিডিঅ' এডিটিঙত কৰিব পাৰা, AI শিকাত কৰিব পাৰা, ট্ৰেডিং শিকাত কৰিব পাৰা, যিকোনো ঠাইত কৰিব পাৰা। কিন্তু সেইটোক মাইক্ৰ' স্কিলছত ডিভাইড কৰিব লাগিব এণ্ড ষ্টেপ বাই ষ্টেপ এটা ষ্টেপ পাৰ কৰিব লাগিব। যদি ইয়াক মই শ্বৰ্ট কৰি কনক্লুশ্যনত কওঁ, তেন্তে এটা স্কিলক মাইক্ৰ' স্কিলছত ডিভাইড কৰি যদি সেই সকলো মাইক্ৰ' স্কিলছত এডভান্স হৈ যোৱা, তেন্তে মানি লোৱা তুমি জিকি গলা। 1 ঘণ্টা ফ'কাছ তোমাৰ যিকোনো ফিল্ডত এক্সপাৰ্ট বনাব পাৰে। এই ৰুল ব্যৱহাৰ কৰি তুমি তোমাৰ উইকনেছক ষ্ট্ৰেংথ বনাব পাৰা। বাট ডেট মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ ইজ কনচিষ্টেন্সি। উইদাউট দিছ পাৱাৰ অফ দিছ ৰুল ইজ নট ইফেক্টিভ। এই ভিডিঅ'ত 2টা চইচ দিয়া হৈছে, এটা 365 দিনৰ চেলেঞ্জ আৰু এটা 90 দিনৰ চেলেঞ্জ। তুমি যিটো ভাল বুলি ভাবা সেইটো পিক কৰা। কেৱল মনত ৰাখিবা ব্ৰেক কৰিব নালাগে, টাফ ডিচিপ্লিন ফ'ল' কৰিবা। কেনেকৈ আৰম্ভ কৰিব লাগে, ক'ৰ পৰা আৰম্ভ কৰিব লাগে আৰু সেইটো কি, ফৰ্মুলাটো কি, সকলো ভিডিঅ'ত বুজি পাইছা নিশ্চয়। এতিয়া কেৱল তুমি ষ্টাৰ্ট কৰা। আশা কৰোঁ ভিডিঅ'ত কোৱা কথাখিনি ভালদৰে বুজি পাইছা। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।